কি কৰিছা তুমি এইবোৰ কোনোবাই দেখিব মোৰ লাজ লাগে গাঁৱৰ মানুহ দেখিব নাই নাই মোৰ গাঁৱৰ না কি ঐ ছোৱালী কি খবৰ বাহ পাহৰি গলি আমাৰ বাহ এনে কাণৰ ল'ৰা চৰা লৈ আমাক পাহৰি গলি একেলগে স্কুলত পঢ়িছিলো মনত নাই একেলগে যে এলপি স্কুলত পঢ়িছিলো কি খবৰ এই আছো তোৰ খবৰ কেনেকুৱা আৰু এটো ডেলছন কি খবৰ ইহঁতক চিনি পাইছা নাই পাইছো বিশাল আৰু দাদু নহয় জানো চিনি পাই কি খবৰ তই বহুত দিন মূৰত দেখা পালো আৰে মই ইয়াতে নাছিলো নহয় তপন দাদুল আৰু বিশাল মোৰ চাইল্ডহুড ফ্ৰেণ্ড হয় আৰু এটো মোৰ বয়ফ্ৰেণ্ড প্ৰশান্ত শেঠ হাই নমস্কাৰ কি এইবিলাক সীমা আচ্ছা তুমি এইখিনি ৰখা কৈ দিনা মই কৈ আছো যোৱা আচ্ছা ক'ত পাই নমুনা গাঁৱত গৈছিলো তো তাক লগ পালে তাৰপিছত ৰিলেশ্যনত আহিলো কি মানে গাঁৱৰ ন আগতে এই কাৰণে স্কুলৰ গোটেইখিনি ল'ৰা মৰিছিলে তাই এতিয়া লাষ্টত গাঁৱৰ টাউনৰ ল'ৰাখিনি মৰি গ'ল নেকি টাউনৰ ল'ৰাত এদিন ভাল এইটো নমুনা নহয় নেকি তই নিজে কৈছ কি কমছে কম আছেতো মোৰ লগত এই নমস্কাৰ দেখিব নমস্কাৰ কি প্ৰব্লেম আছে আগতেতো আমি নমস্কাৰ দিছিলো নমস্কাৰ দিলে হাই ব্ৰো যেতিয়া মানুহ আপডেট হৈ থাকে তেতিয়া নমস্কাৰৰ পৰা হাই গুচি যায় সি আৰু কচোন কি হ'ল কচোন পিছত সি গাঁৱৰ হৈ কাৰণে নমস্কাৰ কয় বাছ সেইটোৱে হে দিলিও পাৰিছো আৰু তাক দে আমি হলে নোৱাৰিলো খেলিব লগা কি আছে সি মোক ভাল পায় মই তাক ভাল পাওঁ দেট চল দে ঠিকে আছে দে বাৰু পিছত কথা পাতিম ন আজিকালি ভাই চেঞ্জ হৈ গলি মানুহজনী চেঞ্জ যদি হৈছে তেতিয়াহ'লে ঠিকে আছে বাই দে বাই বাই নমস্কাৰ পৰা দিয়ে নেকি আজি কচোন তই নিজে এটা সময়ত স্কুলৰ গোটেইখিনি ল'ৰা মৰিছিলে আজিকালি গাঁৱৰ যে গয়া এটা লৈ নিছে গয়া মানে অসম গয়া সীমাও কিবা গয়া নিচা লগা হৈছে নেকি তাকেই অলপমান মানে তাই অলপমান আগৰ নিচিনা হৈ থকা নাই আৰু আগতে যিটো আছিলে আৰু কি কৰি আছিলে লগৰখিনি আগত নমস্কাৰ কোনে দিয়ে এতিয়া মোক মা দেউতা সৰুৰ পৰা মোক নমস্কাৰ দিব শিকাইছে আমি ডাঙৰ হ'লেও সৰু হ'লেও নমস্কাৰে দিওঁ আমাকো শিকাইছিলে মানিছো কিন্তু এতিয়া আপডেট হোৱা টাইম হৈ গৈছে চবেই আপডেট হৈছে তুমিও অলপমান কৈ যোৱা অলপমান চেঞ্জ হোৱা মই টাউনত এদিনহে আহিছোঁ মই কি জানো টাউনৰ কথা হ'লেও অলপ লাহে লাহে চেঞ্জ গাঁৱৰ মানুহবিলাকো চেঞ্জ হৈছে তুমি হ'বলৈ নোৱাৰা নেকি কিবা তুমি কৰি দিবা হৈ যাব হাই বেবি হেল্ল' কিয় এনেকুৱা জেগাত মাতিছে গৈ ভাল জেগাত যাব পাৰিলোঁ হয় আমি কিন্তু মই ৰেষ্টুৰেণ্ট বা কফি শ্বপত যাব পাৰিলোঁ হয় কেতিয়াবা এনেকুৱা জেগাতো আহিব লাগে বহিবলৈ একো নহয় ব'লা ঠিক আছে অ'কে চা বেবী ফোন অ' মাই গড টু বেবী তুমি এইটো ফোন এতিয়াও চলাই আছা ভাঙি চিঙি গ'ল দেখোন চলাই ভাল পাইছোঁ সেইকাৰণে হ'ব দিয়া আৰু ঘৰত মোৰ প্ৰব্লেম হৈ আছে কি হৈছে মাহঁতে বিয়াৰ কথা পাতি আছিলে ল'ৰা চাবলৈ আহিছে নেকি কেতিয়া কেতিয়া মানে কালি আহিছিলে কি কৰে ল'ৰাটো কিবা জব কৰে কোম্পানী ময়ে ক'ম ৰ'বা দুদিনমান ৰখা এইদিনত জব লাগিব তুমি কেতিয়াবা পৰা ৰখা কৈ আছা মোৰ প্ৰব্লেম হৈছে ন মোক ফ'ৰ্চ কৰি আছে মা দেউতাহঁতে মই এতিয়া এপ্লাই কৰিছোঁ ৰ'বাচোন দুদিনমান ৰখা তুমি আগৰ পৰা এপ্লাইটো কৰা নাছিলা মইতো কৈছিলোঁ জব লৈ লোৱা পিছতে প্ৰব্লেম হ'ব নুবুজা এইখিনি কথা এই দুদিনত লাগি যাব খালি ৰ'বা কাজিয়াখিনিহে কৰিবলৈ জানা কেনেকৈ কেতিয়া কাজিয়া কৰিব লাগে মই তোমাৰ পাপাৰ লগত মই কথা পাতিম ৰ'বা গৈ পিনে তুমি যি কৰা মুঠতে সোনকালে কৰা কিয় ঘৰৰ পৰা মোক প্ৰেছাৰ দি আছে তুমি দুদিনমান টাইম লোৱা মই কৰি আছোঁ মই নিজে যাই কথা পাতিম কৰা আৰু যি কৰা বস্তু তুমি টেনশ্যন ইমান ল'ব নালাগে কিয় টেনশ্যন নহ'ব কোৱা তুমি নিজে মোক কিমান প্ৰেছাৰ দি আছে ঘৰৰ পৰা বিয়া মোক থৈ না ইমান দিন ৰাখি থাকিব মা দেউতাহঁতে মই আছোঁ নহয় ৰখাচোন দুদিন ধৈৰ্য ধৰা আচ্ছা ঠিক আছে মই যাওঁ তেতিয়াহ'লে এতিয়া যোৱা নেকি ফোন কৰি থাকিব ব'লা তেতিয়াহ'লে যাওঁ ব'লা আপুনি কল কৰি থকা ব্যক্তিজন কলত ব্যস্ত হৈ আছে আপুনি অপেক্ষা কৰক অথবা কিছু সময় পিছত কল কৰক আপুনি কল কৰি থকা ব্যক্তিজন ব্যস্ত হৈ আছে আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে আপুনি অপেক্ষা কৰক অথবা 1 hour later. হেল্ল' কিয় ফোন লগাইছিলা
তোমাক ফোন মাৰি আছো ইম্পৰ্টেণ্ট কথা জলদি আহা ৰখা গৈ আছোঁ জলদি কিন্তু কি হ'ল হৈছে কি যি হৈছে আহাচোন তুমি লগ ধৰিলে কৈ আছো আহা জলদি আহা ঠিক আছে ৰখা গৈ আছোঁ জলদি কি হ'ল বে 1 ঘণ্টা হৈ গ'ল বে ফোন কৰা আহিম বুলি কৈ এতিয়ালৈ আহি পোৱা নাই তেত কতো আদেক দেখত কি যে হ'ব আৰু দে ওকে থাকি দিয়া এই গৰম কি হৈছে কোৱা কি হ'ল ইমান দেৰি কিয় আৰে ৰেডি হওঁতে টাইম লাগি গ'ল ফোন মাৰিলে বিজি কালত বিজি আছিলি জেঠাই ফোন কৰিছিলে জেঠাই এইটো জেঠাই যে ডেইলি জেঠাই ডেইলি ক'ত বিজি পোৱা তুমি পৰহি নাম বিজি পাইছো হুলচ কাজিয়া কিয় কৰি আছা হা কাজে কথা নহয় কি পৰহি ক'ত বিজি পাইছা ন তুমি হা মেছেজ কৰিলে ৰিপ্লাই নিদিয়া মেছেজ মই সেইদিনাখন শুই গৈছিলোঁ সেইকাৰণে কৈ গৈছিলা খালি এটা ডেইলি বাহানা এতিয়া ইমান দেৰি হ'ল কিয় ৰেডি হওঁতে আমি ছোৱালী হয় মই কি ৰেডি হ'ব নালাগে নেকি কিবা এনেই গুচি আহিম পাটৰ কাপোৰ যদি পিন্ধি আহিলা হয় কি কথাবিলাক কৈ থাকানো অনবৰতে তোমাৰ লগত যে কি ক'ম আৰু তোমাক ওলোৱাতে 1 ঘণ্টা লাগে ফোন মাৰিলে বিজি কাৰ লগত চেনি খাই আছ তই নাজানো চেনিয়ে খাওঁ নে গুড়ে খাওঁ মই জেঠাইৰ লগত কথা পাতি আছিলোঁ মোৰ কোনো দৰকাৰ নাই মোৰ বয়ফ্ৰেণ্ড আছে মই সেইটোৰ লগতে ঠিক আছে জানা তহঁতৰ ছোৱালীবোৰক মানে কাৰ লগত চেনি মানে বেলেগ এটা চবৰে পাৰ্টি কম্পেৰিজন কৰি নাথাকিবা প্ৰথম কথাটো এইটো কালি ফেচবুকত অনলাইন কিয় আছিলি ৰাতি 12টা বজাত ফেচবুক খুলিছোঁ কিয় তেতিয়া অনলাইন নহ'ম নেকি কিবা এতিয়া ৰাতি শুব দিলো নে নাই মই পাছত কিয় অনলাইন আহিছ এবাৰ এনেই চেক কৰিছিলোঁ চেক কৰাটো ভুল কিয় আহিবি অনলাইন তোমাৰ মতে চলিলে নহ'ব নহয় মই হা মোক কোনটো কোৱা তুমি শুই যোৱা ডাটা অফ কৰা এতিয়া কি হ'ল মই ডাটা অফে কৰিছিলোঁ কিমান দেৰি মোক অনলাইন দেখিছানো তোমাক 10 মিনিট আগত অনলাইন তুমিও তেতিয়া কিমান তাৰ লগত চিনি খাওঁ মই জানো নেকি কিবা কথা ক'বলৈ আহিছে মুখখনে লাও পাত কচু পাত তোমাৰ নহয় যেন তোমাৰ নহয়তো সেইকাৰণে তুমিহে কাজিয়াখন কৰি আছা মই কাজিয়া কৰিছোঁ এতিয়া ইমান দেৰি কিয় লাগিলা আহোঁতে ঘৰ বাৰে বাৰে এটা কথা কৈ থাকিবলৈ নোৱাৰোঁ ৰেডি হওঁতে টাইম লাগি গ'ল বুজি নোপোৱা এবাৰ কথা কি কৰিলে তুমি একে চিম্পুলতে আহিছা দেখোন কিনো মেকআপ কৰিলা তুমি টাইম লাগে মাক বুজাই মেলি আহাৰ লগত অলপমান টাইম লাগে মই খোজকাঢ়ি আহিছোঁ মাক কি বুজালি মই লগৰ ছোৱালীক লগ কৰিবলৈ আহা বুলি কৈ কিনে আহিছোঁ বুজিছা তোমালোকৰ নিচিনা নহয় ন এজনীক এৰি কিনে এজনীক ধৰা কি ফটোৱা কথা ক'ব আহিছা বে সঁচা কথাই কৈছোঁ চব ল'ৰাবিলাক একেই থাকে তোমাৰ এক্সটোৰ কাৰণে তুমি আজি মুড অফ পাইছা তেতিয়া তাৰ লগত ৰিলেশ্যন থাকিব নোৱাৰিলা ইমান দিনে এক্সটোক মই এৰা ৰিজন আছিলে কি ৰিজন আছিলে তুমিও এতিয়া সেই একেই বনিয়া গৈ আছা কথা ক'বলৈ আহিছে তাই তোমাক মই কিবা ভাল দেখি কিনে তোমাৰ লগত ৰিলেশ্যনত আহিছিলোঁ ন তাৰ লগত কিয় তেতিয়া ব্ৰেকআপ কৰিলি তেতিয়াহ'লে সিও একেই তই যদি আছিলে ইমানে তুমি ভাল এতিয়া যি দেখাই আছা সিও একেই কৰিছিলে তুমি যদি ইমানে ভাল তেতিয়াহ'লে কি এৰিছিলা ভালৰ লগত কথা নহয় এইবিলাক তোমাৰ মানে ইমান ডাউটটো ভাল নহয় চব কথাতে তুমিয়ে ডাউট কৰো মইহে ডাউট কৰো তুমি ডাউট নকৰা মোক মই কেতিয়া ইমান ডাউট কৰিছোঁ কথা ক'বলৈ আহিছা তুমি দেখোন ঘণ্টাই ঘণ্টাই যদি বিজি থাকা মই তেতিয়া কিবা কওঁ তুমি দেখোন এটা ভাল ভাল ৰিজন দি কিনে থৈ যোৱা তেতিয়া মই কিবা কওঁ নকওঁ নহয় মই তোমাক ৰিলেশ্যনত সোমোৱাৰ আগতে কোৱা নাছিলোঁ যে মই কাম কৰোঁ মোৰ ফোন আহি থাকে বিজি তেতিয়াহ'লে অকল তোমালোকৰে ফোন আহিব আমাৰ ফোন আহিবলৈ নোৱাৰে আমাৰ ফোন আহিলে আমি মানে ল'ৰাৰ লগতে কথা পাতিম এইটো পুৰা লিখা আছে নেকি ক'ৰবাত তুমিতো প্ৰথমতে কোৱা নাছিলা মইহে কৈছিলোঁ এইটো কেনেকৈ ক'ব পাৰি কি কথাবিলাক কৈ আছা তুমি মই তোমাক কৈছোঁ তাৰপিছত তুমি কৈছা হ'ব তেতিয়া তুমি কিয় বুজি থাকা মই তেতিয়া কথা পাতিব বিচাৰোঁ তুমি মোৰ লগত কথা পাতিব বিচাৰা মই পাতোঁ টাইম দিওঁ যিমান পাৰোঁ কিন্তু যেতিয়া পেৰেণ্টছৰ লগত কথা পাতিব লাগে তেতিয়া মই কি কৰিম উপায়টো নাই ন তোমাৰ লগত একো লাভে নাই আৰে হ'ব খং মই আৰে হ'ব দে চৰি মোৰ ভুল হৈছে চৰি হ'ব খং হ'ব এনেই পালা নাই এতিয়া তুমি চৰি কি কৰিছা উঠিব হোৱাই নাই তোমাৰ ৰাতি শুতে দেৰি হৈছে কি কৰি আছে ৰাতি ইমান দেৰি ৰাতি নোটছ লিখিছা কেইটা বাজিলা তুমি নোটছ লিখিছা ৰাতি 6টা বজাত ৰাতিপুৱা 6টা বজালৈ নোটছ লিখিছা উঠিবলৈ হোৱা নাই কিয় এতিয়া উঠা জল্দি আকৌ হ'ব ৰাতি দেৰি হ'ল আৰু উঠা এতিয়া হ'ব তুমি এনেই দেখিবলৈ হাতী হৈ গৈছা আৰু শুই থাকা ৰাতি 12টালৈ দুপৰীয়া অফিচ যাম তো মই এতিয়া মৰ্ণিং ৱাক কৰিব আহিছোঁ ৰাতিপুৱা সেইটোতে ফোন কৰিলোঁ তুমি উঠিবই হোৱা নাই মই এতিয়া ইয়াৰ পৰা যাই অফিচ যাবলৈ হ'ব তোমাৰ উঠিবলৈ হোৱা নাই এনেই হাতী পোৱালিটো হৈ গৈছা দেখিবলৈ তুমি ঠিক আছে দিয়া জল্দি উঠিবা হা কিন্তু উঠিলে কিবা এটা খাই ল'বা হা বাই বাই
ফোন এটাকে কৰিলোঁ ৰ হেল্ল' উঠিছানে তুমি এতিয়া 11টা বাজে তুমি এতিয়ালৈ ব্ৰাছ কৰাই নাই তেতিয়া মই উঠিব দিয়া নাছিলোঁ তোমাক ইমান দেৰিকৈ উঠে নেকি ছোৱালী মানুহ এজনীয়ে ইমান দেৰিকৈ উঠে নেকি ছোৱালী মানুহ এজনীয়ে কালি পৰহি বিয়া পাতিব লাগিব কালি পৰহি আমাৰ ঘৰত আহি পিনে কি কৰিবা ইমান দেৰিলৈ শুই থাকিবা নেকি তুমি ঠিক আছে দিয়া হ'ব দিয়া কি হ'ল ইমান টাইম হ'ল তাই মোক এবাৰ ফোন কৰা নাই মই এবাৰ ফোন কৰি চাওঁ নেকি নাই এবাৰ ফোন কৰোঁগৈ অঁ কি কৰিছা এতিয়া ফ্ৰেছ হৈছাই নেকি তুমি কি খাইছা তুমি কি খাইছা তুমি এতিয়া অঁ সেইবোৰ খাইছা এতিয়া তুমি ৰাতিপুৱা ৰাতিপুৱা এতিয়া খাবলৈ হৈছে এতিয়া কেইটা বাজিলে 12টা বাজিলে তুমি লাঞ্চ কেতিয়া কৰিবা হা 3টা মানত মানুহে টাইম 3টা মানত লাঞ্চ কৰে নেকি 3টা মানত মানুহে লাঞ্চ কৰে নেকি দেৰিকৈ খাবা সদায় তুমি মানে খোৱা টাইম টেবুল নাই নে তোমাৰ নহয় মোৰ মানে তোমাৰ ওপৰত হেৰি আছে ন মোৰ আগ আছে ন তই সুধিব লাগে ন ইমান দেৰি হয় নেকি খোৱা বোৱাত টাইম টেবুল মেইনটেইন কৰিব লাগে ন খাবলৈ দিয়া তোমাৰ চব কোনে অশান্তি অঁ ঠিক আছে ময়ো গৈ আছোঁ পিছত অঁ খাবলৈ